নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কংকনাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কংকনা কিটচেন এণ্ড ব্লগ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে লক্ষী পূজা আৰু সকলোলৈকে মোৰ ফালৰ পৰা লক্ষী পূজাৰ শুভেচ্ছা থাকিল। আৰু ভিডিঅ'টোত কি কৰি আছোঁ দেখাই আছোঁ। যিহেতু লক্ষী পূজা সেইকাৰণে ভাবিছোঁ ব্লগটো বনাই দিওঁ আৰু চাই থাকিব। কম পালে আৰু এয়া জেঠু আৰু দাদা গৈছে তেজপুৰ আৰু এইফালে জেঠাই গৈছে পিছফালে পিছে আৰু ময়ো এইফালে এয়া নাৰিকল ৰুকি থ'ব লাগিব, কাৰণ প্ৰসাদত দিবৰ কাৰণে এইখিনি এয়া আৰু এতিয়া মোৰ নাৰিকল ৰুকি হৈ গ'ল আৰু সেয়া জেঠাই যোগাৰ কৰি আছে। তাৰপিছত আমি এতিয়া যাম পথাৰলৈ চাকি দিবলৈ আৰু চাকি দি কৰি আহি আকৌ ঘৰত চাকি তাকি দি প্ৰসাদ চসাদ দিয়া হ'ব। তাৰপিছত দেখাই আছোঁ, চাই থাকিব। চাকি দিবলৈ যাম যিহেতু। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ পথাৰলৈ। এয়া জেঠাই চাকি তাকি লৈ ওলাইছে আৰু ময়ো ওলাইছোঁ, যাওঁ চাকি দি কৰি আহি আকৌ ঘৰত দিবহি লাগিব। তাৰপাছত দেখাই থাকিম, চাই থাকিব। আৰু এয়া যাওঁ, এয়া আমি আহি আছোঁ জেঠাই আৰু মই। মাহীহঁতো অহা কথা আছিল, দেৰি হ'ব চাগে অকণ আহা, আমি গুচি আহিলোঁ সেইকাৰণে। মাহীহঁত মানে অকণ বাইক মানে দেৰি হ'বৰ কাৰণে বাইকত আহিব আৰু আমি দুজনী আহি আছোঁ। ইয়াত চাওকচোন পথাৰ কি ধুনীয়া। এইফালে এয়া পথাৰ, চাইকেলত কোনোবা ছোৱালী দুজনী আহি আছে। এয়া চাওক পথাৰ। আৰু আজি বতৰটো ডাৱৰ, এয়া ৰ'দ চ'দ নাই, বৰষুণো দিছিলে অকণ। আৰু এইফালে জেঠাই চাকি জ্বলাইছে, অৱস্থা বেয়া মানে বৰষুণ দিলে, কিনকিনকৈ বৰষুণ আহিলে আৰু আমি ছাতিটো ঘৰতে থৈ আহিছোঁ। বৰষুণ নিদিয়ে বুলি ভাবি ছাতি ঘৰত থৈ আহি অৱস্থা এয়া, তিতি কৰি অৱস্থা নাই। আৰু মই তেনেকৈ ভিডিঅ' কৰি আছোঁ। আৰু এইফালে পানীৰ কাৰণে যাব নোৱাৰি, জেঠাইহঁতৰ ধান এয়া আৰু সেইকাৰণে এইখিনিতে চাকি জ্বলাই দিছে নিয়ম কৰি। বাৰু চাই থাকিব। আৰু আমি চাকি দি আহি আছোঁ, বৰষুণ অকণ কিনকিনাই আছে অকণকৈ। বৰষুণৰ কাৰণে মানে ভালকৈ দেখাবও নোৱাৰিলোঁ। আৰু এজনী জেঠাই খোজকাঢ়ি আহি আছে। আৰু চাওকচোন পৰিৱেশটো ইমান ধুনীয়া, মানে পথাৰৰ সেউজীয়া পৰিৱেশ, মানে কি ক'ম আৰু, দেখিলেই ভাল লাগি যায়। আৰু এইয়া মাহীহঁত আহি আছে,
আৰু আমি দি কৰি আহি আজৰি পালোহি আৰু সেইফালে মাহীহঁত আহিছে চাকি দিবলৈ আৰু আমি আহিলোঁ। চাওক পথাৰখন ইমান ধুনীয়া লাগিছে, কি ক'ম। বতৰটো ডাৱৰ অলপ। আৰু এইফালে মাহীহঁত আহিছে এতিয়া দিবলৈ আৰু বৰষুণ আহিছে ওপৰত, অৱস্থা বেয়া। এইয়া মাহী আৰু টিকলা আৰু টিকলি আৰু এইফালে দিবলৈ আহি অৱস্থা এয়া। আৰু আমাকো বৰষুণ এইফালে এয়া। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ, দেখাই আছোঁ। আৰু এজনী চাইছে, মই ভিডিঅ' কৰি আছোঁ, তাই চাইছে। হেল্ল' গাইজ বুলি কৈ দিয়া। আৰু এইকেইটা পানী চাওক, মাহী আৰু জেঠাই কৈছে তই এইবিলাক কৰি নাথাকিবি। মোক মাহীক উঠাবলৈ হাক দিছে, লাজ কৰে। এতিয়া আমি ঘৰলৈ আহি আছোঁ, পালোহিয়ে, দেখাই আছোঁ। আৰু এইফালে জেঠাই চাকি জ্বলাইছে গোসাঁই ঠাইত ওচৰত। তাৰপিছত কাম কৰিব আৰু। তোমাৰ নামটো কৈ দিয়া। তোমাৰ নামটো? আৰু এইটো হৈছে আমাৰ টিকলা, মাহী ল'ৰা। আৰু সি কৈ আছে এয়া মই, মানে তাক কেমেৰাত নিজে দেখিছে যে, সেইকাৰণে কৈ আছে এয়া মই। এয়া তুমি? হাই বুলি কৈ দিয়া, হাই বুলি কৈ দিয়া। হাই বুলি কোৱা। তোমাৰ নামটো কৈ দিয়াচোন। তোমাৰ নামটো কৈ দিয়া। মহাগুণ্ডা। একোন আৰু এইফালে চুলিত ধৰি আছে, দেখিছে? এইফালে চুলি টানি আছে, মহাগুণ্ডা। আৰু ইয়াৰ কৰিব এতিয়া, দেখিছে? গুণ্ডামি, এটা গুণ্ডামি। এইফালে জেঠাইয়ে গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আৰু এতিয়া সময় হৈছে 11টা। আৰু কালি মই ভিডিঅ' কৰা নহ'ল, পিছত ভাবিছোঁ এতিয়া ভিডিঅ'টো কৰি দিওঁ, কিন্তু মনটো একেবাৰে ভাল নহয় আজি। কিন্তু তেওঁ ভাবিছোঁ যিহেতু কালি মই কৰিছিলোঁ আধা, সম্পূৰ্ণ কৰা নহ'ল, সেইকাৰণে ভাবিছোঁ কৰিয়ে দিওঁ আৰু। এতিয়া শোৱাৰ পৰা উঠি জেঠাই আৰু মই যাওঁ অকণ গাঁৱলৈ। অথনি ভাত খাই নকৰিলোঁ আৰু শুয়ে গ'লোঁ। তাৰপিছত এতিয়া যাওঁ আৰু এয়া জেঠাই আৰু মই গৈ থাকোঁ, দেখাই আছোঁ। এয়া চাওক, চাৰিওফালে পথাৰ, এফালেও পথাৰ। আৰু এয়া আহি আছোঁ, উলটি দিছোঁ মই অকণ। জেঠাই আগে গৈ আছে আৰু মোৰ পিছে। আৰু এতিয়া আমি আহি পালোহি, কিন্তু এন্ধাৰে হৈ গ'ল আৰু সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আৰু তাতো ভিডিঅ' কৰা নহ'ল, মানুহৰ ঘৰত ভাল নালাগে। আমি গৈছিলোঁ মাহীহঁতৰ ঘৰলৈ,
তাত অকণ লুডু খেলি আৰু আহিলোঁ। এন্ধাৰেই হ'ল আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। প্লিজ যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, গুড নাইট।